হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সুশান্ত কুমাৰ ব্লগছ। তো গাইজ মোৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি হৈছে 31 ডিচেম্বৰ। তো গাইজ মোৰ তৰফৰ পৰা আপোনালোকক সকলোকে নিউ ইয়েৰৰ নতুন বছৰৰ শুভেচ্ছা থাকিল। 2024 সোনকালে আহি গ'ল, সেইদিনাই 2023 গৈছিল। তো আজি 2023ৰ লাষ্ট দিনটো হ'ল। তো লাষ্ট দিনটোত আজি 31 ডিচেম্বৰ কাৰণে খানাটোতো হ'বই লাগিব। তো গাইজ বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু খানা পোৱাক দেখুৱাওঁ। তো গাইজ এতিয়া ভাত হোৱালৈকে অলপ গান শুনি আছোঁ। গান শুনি কিনে অলপ ৰেষ্ট কৰি কিনে ভাত খাব লাগিব। এয়া গান শুনি আছোঁ পেনে বাহ হাই আৰু এইটো মই। তো আজি খানাটো হ'বই লাগিব 31 ডিচেম্বৰ আৰু হেপী নিউ ইয়েৰ আপোনালোক সকলোকে এডভান্সত। গাইজ এয়া ভাত চাব পাৰে আপোনালোকে, ভাতে মেইন। আৰু গাইজ এয়া মিক্স ভেজ চব্জি, আৰু গাইজ এয়া চালাড, আৰু এয়া দালি, আৰু গাইজ এয়া পিয়'ৰ হাঁহৰ মাংস পূৰা মজা কৰি খাব লাগিব। আৰু গাইজ এই মাংস বনাইছে, মানে এই চব বস্তু বনাইছে আণ্টি আৰু মাই। আৰু এইটো মই এতিয়া আমি খাম, বেলেগ চব কাম আণ্টি আৰু মাৰ। গাইজ এয়া ভাত খাবলৈ আৰু মই দিলোঁ এয়া হাঁহৰ মাংসৰে। এতিয়া মগা এতিয়া মা দেউতা আংকল আণ্টিহঁতে ভাত খাই আছে, চাব পাৰে আপোনালোকে। এয়া হাঁহৰ মাংসৰে এয়া তৰকাৰী এয়া। তো গাইজ এতিয়া ভাত খোৱাৰ পিছত আমি সকলোৱে অলপ বিহু নাচি আছোঁ।